কাৰোবাক ভাল পোৱাটো পাপ নেকি? নহয়। কাৰোবাক বিয়া পাতি সংসাৰ কৰা সপোন দেখাটো পাপ নেকি? নহয়। তেনেহলে আঁতৰি কিয় গুচি যায়? নাপায় ন? আচলতে বিচ্ছেদ হোৱা প্ৰেমিক প্ৰেমিকাৰ অন্তৰখনে কেনেকুৱা হাহাকাৰ কৰি থাকে আপুনি নুবুজিব। মুখেৰে হাঁহি থাকে, কিন্তু অন্তৰখনে কিমান কান্দি থাকে সিহঁতেহে জানে। কিনো দৰকাৰ? তাই এতিয়া বেলেগৰ শিৰত আন এজনৰ নামৰ সেন্দুৰ লৈ আছে। জানো, কিন্তু চাবলেতো মন যায়। নালাগে দিয়ক, কিয়নো আনৰ লাইফত অশান্তি কৰিব লাগে। আপুনিতো বুজা ল'ৰা, বুজিতো পায়। মোৰ এইটোৱে বুজে, কিন্তু সেইখনে নুবুজে অ'। তাইক শিৰত সেন্দুৰকণ লওঁতে কেনেকুৱা লাগিছিল দেখিবলৈ, এবাৰ চাবলৈ বৰ মন গৈছিল। তাইৰ শিৰত মই আঁকিম বুলি ভবা ৰঙা ফুটটো ছাৰ, কাৰোবাক ভাল পোৱাটো পাপ নেকি? নহয়। কাৰোবাক বিয়া পাতি সংসাৰ কৰা সপোন দেখাটো পাপ নেকি? নহয়। তেনেহলে আঁতৰি কিয় গুচি যায়? বৰ মন আছিল ছাৰ, শিৰত ৰঙাকৈ ডাঙৰকে ফুট এটা আঁকি দিয়াৰ। টকা পইচা নাই ছাৰ, কিন্তু এভুকু মৰম আছে। সঁচা মৰম, নিভাজ মৰম। কি হৈছে ন তোৰ? আঁতৰি গল। আক্ষেপ নাই ছাৰ, আনে দিয়া হলেও তাইৰ শিৰৰ ৰঙা সেন্দুৰকণ চোৱাৰ বৰ হেঁপাহ আছিল। আঁতৰৰ পৰাই জুমি চাম লাগিলে।